হাই গাইছ, আজি আমি গৈ আছো নগাঁও জিলা গছপাৰ নামে ঠাইডোখৰত এখনি মা বসুমতী আই নামেৰে এখনি থান আছে। তালৈ গৈ আছো। আপোনালোকক ভিডিঅ'ৰ যোগে দেখাব চেষ্টা কৰিম বাৰু, যিমান পাৰোঁ ভিডিঅ'টি যাতে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আমি আধা ৰাস্তাত আহি তেল ভৰাই ল'লোঁ আৰু তেল ভৰাই আমি আহি প্ৰথম গেটখন পালোহি বাৰু। বলকচোন ভিতৰলৈ যাওঁ। ফাইনেলি মই মা বসুমতী আই থান আহি পাই গ'লোঁ আৰু আপোনালোক ভিডিঅ'ত যদি দেখাব চেষ্টা কৰিম বাৰু। ভিডিঅ'ত কিনো চাবলগীয়া বস্তু আছে বলক। আৰু অলপমান সোমাই আহি প্ৰথমে শ্ৰী বাবা গণেশৰ মন্দিৰ পাব। আৰু আমি এই চিৰি দিয়ে ওপৰলৈ যাম। ওপৰতনো কিনো চাবলগীয়া মন্দিৰ আছে আপোনালোকক দেখুৱাম আৰু ময়ো নিজে চাম। যিহেতু মা বসুমতী আই থানলৈ আহিলোঁ, বাবা এজনৰ পৰা অলপ কিছু কথা মা বসুমতী আই কিছু কথা শিকিম বাৰু। বাবা কওকচোন বসুমতী আইৰ বিষয়ে কিছুমান কথা। ভক্তবৃন্দসকল হয় ইয়াত আহি হয় তেওঁ ওচৰত বন্তি ভাগ ভাগি আৰু হয়তো গোৱাপানে ভাগি দিব পাৰে। হয় আকৌ এনেকুৱা এটা ইয়াত নিয়ম আছে, হয় থোক হিচাপে কল আনিব লাগিব। থোক হিচাপে হয় 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 পকাই কৰি হয় ইয়াত আনি পেলাই শৰাই ভাগ দিব লাগিব। ইয়াত শৰাই ভাগ দি তেওঁলোকে উপকৃত পাইছে আৰু দুদাই আহি পেলাই আকৌ দৰ্শন কৰিছিল। আমি তেওঁৰ ওচৰত এনেকৈ শৰাই ভাগ দিয়াৰ পৰা আমি এনেকুৱা বা ৰোগৰ পৰা বা এনেকুৱা চাকৰিয়ে হওক বা কোনোবা ল'ৰা ছোৱালী নাইকিয়া এনেকৈ মানে গৈ প্ৰমাণিত পোৱা হৈছে তেওঁলোকৰ পৰা। এতিয়া বৰ্তমান দেই আগৰ সংগত বেলেগেই আৰু এতিয়া এই নতুনকৈ এইখিনি যুগতে এতিয়া মানে এইখিনি পোৱা গৈছিলে যে মায়ে বসুমতী মায়ে মহৎ অস্তিত্ব একেবাৰে ক'বলৈ নোৱাৰা, ভাবিব নোৱাৰা। এনেকৈ সাক্ষাৎ হৈ পেলাই এই বাবাই আমাৰ লগত কথা হৈছিল। মানুহ ৰূপ লৈ পেলাই আহি পেলাই কথা কিছুমান কৈছে আৰু এনেকৈ আমাক মানে দিছে এই ভঁৰালৰ পাছ পিনে 5-6 বিঘামান মাটি হ'ব নেকি। আৰু যিমানখিনি এই বাবাই আমাক আহি পেলাই কৈছে যে সেইখিনি তোমাৰ মাটি, তুমি তাতে কৰিবা, দখল কৰিবা। এনেকৈ দিয়া প্ৰমাণ পাইছোঁ আৰু দিছে তেওঁ মহৎ আছে ইয়াত। আৰু আমি আৰু ক'বলৈ আমাৰ শক্তি নাই। বহুত বিপদ আপদৰ পৰাও এই অঞ্চলটো বাচাই আছে পায়। আৰু বহুত দূৰণিৰ পৰাও আহি ইয়াতে তেওঁৰ ওচৰত সেৱা ভক্তি শৰাই ভাগ হওক, বন্তি ভাগেই হওক, খোৱা ভাগেই হওক, ধূপ ভাগেই হওক, এনেকৈ দি হ'লেও আশীৰ্বাদ দি গৈছে। সেই অনুসাৰে তেওঁৰ আশীৰ্বাদত সেইখিনি প্ৰমাণ পোৱাত নিজৰ আহি পেলাই আকৌ দুনাই আহি পেলাই শৰাই ভাগ দি কিছুমানে সন্তান পোৱা নাই, সন্তান পাইছে। সেই সন্তানৰ সহ লৈ পেলাই বোলে ইয়াতে আমি আশীৰ্বাদ লৈ পেলাই এই তেওঁ দিয়া বস্তু এনেকুৱা প্ৰমাণিত পোৱা হৈছে। চাকৰিও নাই হোৱা, একে ঘৰতে 2টা চাকৰি একেলগে হৈছে। প্ৰায় ইয়াত 30-40 হাজাৰমান টকা দিছে মায়ে ওচৰত। তেওঁলোকে আহি শৰণাগত হৈছে তেওঁলোকো। সেইখিনি আমিও প্ৰমাণ এই সাক্ষাৎ পাইছোঁ, পোৱাখিনিহে কৈছোঁ এতিয়া বৰ্তমান। আৰু বহু মানে তেওঁ মানে কৈছোঁ অপায়
পাৰ নাই হয় কোন সময়ত কেনেকৈ কি ক'ব কি হ'ব হয় হয় এনেকৈ মানে আমি তাত ধৰিবই নোৱাৰোঁ আমি ইয়াতে থাকি কৰি তেওঁৰ ওচৰতে কৰিহে চৰণতে হয় আমি নিজেকে ক'ব নোৱাৰোঁ হয় এনেকুৱা এনেকুৱা মহৎ কিছুমান যে হয় তেওঁ কৃপা কৰিছে উদ্ধাৰ কৰিছে যে হয় এইখিনি মানে আমি নিজকে আমি আচুম দিলে একেলগে আমি কৰি ক'ব হয় অঁ এনেকৈ মানে তেওঁৰ কৃপা তেওঁ হয় পাথৰ হয় হয় সত্যৰ মূৰ্তি নৰ হয় হয় মানুহ হয় হয় এনেকৈ মানুহ হয় আহি পেলাই এনেকৈ এই মাটিকণ দিনকৈ এনেকুৱা ৰূপত লৈ পেলাই আহি কৈছে হয় সেইখিনি তোৰহে মাটি হয় যা তই দখল কৰ হয় হা নহ'লে কোনোবাই দখল কৰিব হয় এনেকৈ কৈছে তাকে সাক্ষাৎ আৰু দেই হয় তুমি কৈছোঁ ন প্ৰভুৰ ওচৰত বিয়াখনত এবাৰ কৈছোঁ সেইখিনি চকুটোকা এবাৰ সামৰণি মাৰিছোঁ অঁ দেখিছেনে আপোনালোকে তামান ডাঙৰ কিন্তু অনুভৱ কৰিব নোৱাৰে আৰু বহুত ভিউটি চাওক আপোনালোকে